হেল্ল' গাইজ, মই ৰাজ আৰিয়ানে আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ এটা নতুন ভিডিঅ' লৈ আহিছোঁ এটা নতুন ৰেচিপিটো একচুৱেলি মোৰ নিজৰ নহয়, মেগনাছ ফুড মেজিকত মই পাইছিলোঁ, মোক খাই বহুত ভাল লাগিল, সেয়ে ভাবিছোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। ৰেচিপিটো হ'ল পনীৰ আৰু বেচনৰ চব্জি। পনীৰ চব্জি আপোনালোকে সকলোৱে খায়, বিভিন্ন প্ৰকাৰে বনাই খায়, কিন্তু মই ভাবিছোঁ এই ধৰণে হয়তো আপোনালোকে কেতিয়াও বনাই খোৱা নাই। মই আজি আপোনালোকৰ লগত ৰেচিপিটো শ্বেয়াৰ কৰিছোঁ। যদি আপোনালোকে ভাল পায়, বনাব, খাব, লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু মোক জনাব। ৰেচিপিটো বনাবৰ বাবে মই এটা লোহাৰ কেৰাহী লৈছোঁ। মই সাধাৰণতে লোহাৰ কেৰাহীয়ে ব্যৱহাৰ কৰোঁ। লোহাৰ কেৰাহীটোত মই অলপ মিঠাতেল গৰম হ'ব দিছোঁ। যেতিয়ালৈকে মিঠাতেলখিনি গৰম নহয় তেতিয়ালৈকে ধুনীয়াকৈ গৰম হ'ব লাগিব আৰু যেনেকৈ আমি ফুৰণ দিওঁ তেনেকৈ। মোৰ তেলখিনি অলৰেডি গৰম হৈ গ'ল। গৰম হৈ যোৱাৰ কাৰণে তাতে মই দিলোঁ 1 চামুচ জিৰা। আৰু জিৰাটো জানেই ইমিউনিটিৰ কাৰণে বহুত ভাল, সেইকাৰণে মই জিৰাটো সাধাৰণতে প্ৰায়বোৰ ৰেচিপিতে ইউজ কৰোঁৱেই। জিৰা দিলোঁ। জিৰাখিনি যেতিয়া ফুটিব তাৰপিছত মই বাকী ফুৰণৰ যিখিনি বস্তু আছে সেইখিনি মই এটা এটাকৈ দি যাম। ৰেচিপিটো আপোনালোকে মই ভাবোঁ খাই ভাল পাব, মই বহুতেই ভাল পালোঁ। এতিয়া জিৰাখিনি ফুটিছে, ফুটোতে তাতে দিলোঁ মই আধা চামুচ হিং, খোৱা হিং যিটো, সেইটো দিলোঁ আধা চামুচ হিং। এই ৰেচিপিটো আপোনালোকে বনালে ৰুটি, ভাত, পৰঠা যিকোনো বস্তুৰ লগতে ছাৰ্ভ কৰিব পাৰিব। ইয়াতে মই দি দিছোঁ, মই 2টা পিঁয়াজ লৈছোঁ, ডাঙৰ চাইজৰ পিঁয়াজে 2টা মই মিহি মিহিকৈ কুটি এইখিনি মই ইয়াতে দি দিছোঁ। পিঁয়াজখিনি বহুত ৰংচোৱাকৈ ভাজিব লাগিব, অলপ সময় লাগিব। যেতিয়ালৈকে পিঁয়াজটো একদম পূৰা ব্ৰাউন কালাৰ নাহে তেতিয়ালৈকে ইয়াক আমি ভাজিব লাগিব। আৰু পিঁয়াজটো সোনকালে হ'বৰ কাৰণে মই ইয়াতে দি দিম অলপ নিমখ। সোৱাদ অনুসৰি নিমখটো মই এতিয়াই দি দিম, পিছতে আৰু নিমখ এড নকৰোঁ। নিমখ দিলে পিঁয়াজটো সোনকালে ভাজা যায়, সেইকাৰণে আপোনালোকে পিঁয়াজ যেতিয়া ভাজে যিকোনো চব্জিৰ কাৰণে তাতে নিমখ অকণমান দি দিব, গতিকে সোনকালে এইখিনি ভজা হৈ যাব। মই এইখিনি ধুনীয়াকৈ এতিয়া ভাজি ল'ম। যেতিয়ালৈকে ৰংচোৱা নহয় তেতিয়ালৈকে মই ইয়াক ভাজি থাকিম। আৰু যেতিয়া ৰংচোৱা হৈ যায় পিঁয়াজটো, তেতিয়া যিকোনো চব্জিয়ে খাবলৈ বহুত সুস্বাদু হয়, মানে বহুত টেষ্টি হয়। ইয়াতে মই দিম এতিয়া বটি লোৱা নহৰু আৰু আদা। মই ডাঙৰ 7 ফুটামান নহৰু লৈছোঁ আৰু 1 ইঞ্চিতকৈ অকণমান কম আদা লৈছোঁ। আদাটো সাধাৰণতে অলপ কম ইউজ কৰিব লাগে, নহ'লে বেছিকৈ আদা দিলে চব্জিবিলাক মই কিবা খেৰখেৰীয়া হৈ যোৱা যেন পাওঁ। সেইকাৰণে মই সাধাৰণতে আদাটো অলপ কমাই দিওঁ। নহৰুটো সৰহকৈ দিওঁ অলপ, কিন্তু আদাটো মই সাধাৰণতে অকণমান কমাই দিওঁ। এইখিনি মই এতিয়া এনেকৈ ভাজি থাকিম। এতিয়া মই ভাজি থাকোঁতে নহৰু আদাৰ এটা বিৰাট ধুনীয়া গোন্ধ ওলাই গৈছে। ইয়াৰ পিছতে মই বাকীখিনি যিখিনি মই দিবলগীয়া আছে সেইখিনি মই ইয়াতে ইউজ কৰিম। যিমানেই আপোনালোকে মছলাটো ভাজিব সিমানেই চব্জিখিনি খাবলৈ টেষ্টি হ'ব। ইয়াতে মই দিছোঁ ভোট জলকীয়া। যিহেতু জ্বলা আমি অকণমান খাওঁ, গতিকে ভোট জলকীয়া মই অকণমান সৰহকৈ দিছোঁ। আপোনালোকে যিমান জ্বলা খায় সিমান আপোনালোকে জ্বলা দিব পাৰে। ভোট জলকীয়া নিদিলেও আপোনালোকে বেলেগ কেঁচা জলকীয়া দিব পাৰে বা জলকীয়া গুড়িও দিব পাৰে। সাধাৰণতে মই জলকীয়া গুড়িটো খুব কম ইউজ কৰোঁ, কিন্তু কাশ্মীৰী মিৰ্চটো মই ইউজ কৰোঁ, যিহেতু তাত জালটো কম থাকে আৰু চব্জিখনৰ কালাৰটো বিৰাট ধুনীয়া হয়, গতিকে মই কাশ্মীৰী মিৰ্চটো ইয়াত ইউজ কৰোঁ যিকোনো চব্জিতে। এতিয়া মই ইয়াতে দি দিম 3টা ডাঙৰ বিলাহী কাটি লৈছোঁ। কাটি লৈ বিলাহীখিনি ইয়াতে দি দিম। বিলাহীখিনি দি মই অলপ সময় লৰাই দিম। যেতিয়ালৈকে বিলাহীখিনি অকণমান চফ্ট নহয় তেতিয়ালৈকে মই তাক অকণমান ভাজি ল'ম। ইয়াৰ পিছত মই ইয়াতে বাকী শুকান মছলাখিনি ব্যৱহাৰ কৰিম। শুকান মছলা হিচাপত মই লৈছোঁ 1 চামুচ হালধি গুড়ি, গৰম মছলা 1 চামুচ
আৰু কাশ্মীৰী মিৰ্চ 1 চামুচ আৰু ইয়াতে থাকিব এটা স্পেচিয়েল ইনগ্ৰিডিয়েণ্ট যিটো মই আপোনালোকক কওকচোন কি হ'ব পাৰে বাৰু এইটো হ'ল মই আপোনালোকক দেখাই আছোঁ কি হয় আপোনালোকে গেছ কৰক তাৰপিছত কৈ আছোঁ টেন এইটোৱে হ'ল মোৰ স্পেচিয়েল সামগ্ৰী যিটো মই আজি এতিয়া ব্যৱহাৰ কৰিম এইটো হ'ল আপোনাৰ বেচন মই বেচনখিনি শুকান কেৰাহীত ভাজি লৈছোঁ ইয়ে চব্জিখিনিৰ টেষ্টটো পূৰা আনি দিব এতিয়া গোটেই যিখিনি শুকান মছলা আছিল মই ইয়াত দি দিলোঁ দি পেলাই মই ইয়াক অলপ সময় ভাজি থাকিম ভাজি থকাৰ পিছত ইয়াতে মই দি দিলোঁ এইখিনি মটৰ মোৰ ওচৰত প্ৰায় 200 গ্ৰামমান মটৰ আছে মই 200 গ্ৰামমান মটৰ দি দিছোঁ যিহেতু এতিয়া ছিজন নহয় মটৰৰ সেইকাৰণে মই ফ্ৰ'জেন মটৰ ইউজ কৰিছোঁ ফ্ৰ'জেন মটৰটো আনি অলপ সময় তিয়াই থৈ সেইখিনি মই ইয়াত ইউজ কৰিছোঁ তাতে এতিয়া মই অলপ পানী দি দিলোঁ পানীটো দি তাক মই এতিয়া সিজিবলৈ দিম আৰু মছলাখিনি দিওঁতে মই গেছৰ ফ্লেমটো কমাই ৰাখিছিলোঁ তাৰপিছত পানী দিয়াৰ পিছত ফ্লেমটো মই মিডিয়াম আঁচলৈ আকৌ লৈ আহিলোঁ কাৰণ শুকান মছলা দিলে জ্বলি যাব পাৰেতো সেইকাৰণে মই চিমত দি পেলাই মই শুকান মছলাখিনি দি অলপ সময় ভাজিছিলোঁ তাৰপিছত যেতিয়া মই পানী দিলোঁ পানী দিয়াৰ পিছত মই আকৌ গেছৰ ফ্লেমটো বঢ়াই দিলোঁ দিয়াক মই ঢাকোন মাৰি ইয়াত তাক থৈ দিম প্ৰায় 5 মিনিটৰ পিছত মোৰ প্ৰায় এইখিনি হৈ গ'ল হৈ যোৱাৰ লগে লগে মোৰ হাতত আছে অলপ দৈ আছে মোৰ ওচৰত এই দৈখিনি মই ফেটি লৈছোঁ প্ৰায় আপোনাৰ কিমানমান হ'ব আপোনাৰ টেবুল চামুচৰ 2 চামুচ হ'ব এইখিনি মই ফেটি লৈ পেলাই এই দৈখিনি ইয়াতে মই লাহে লাহে দি দিম দৈখিনি দিওঁতে মই গেছৰ ফ্লেমটো অফ কৰি দিম যিহেতু দৈ দিলে যদি গৰম জ্বলি থাকোঁতেই তেতিয়া গৰম হৈ থাকোঁতেই যদি দৈ দিয়া যায় দৈখিনি ফাটি যোৱাৰ চান্স থাকে সেইকাৰণে মই গেছৰ ফ্লেমটো অফ কৰি তাৰপিছত দৈখিনি লাহে লাহে দি তাক ধুনীয়াকৈ লৰাই দিলোঁ এইখিনি দিওঁতে অকণমান সাৱধান হ'ব যাতে ফাটি নাযায় গেছৰ ফ্লেমটো বন্ধ কৰি ল'লে তেতিয়া ফাটি নাযায় নহ'বা উতলি থাকোঁতে যদি দি দিয়া যায় তেনে দৈখিনি ফাটি যোৱাৰ চান্স থাকে এইখিনি হৈ গ'ল হৈ যোৱাৰ পিছত মই আকৌ গেছৰ ফ্লেমটো অন কৰি দিম উতলিবৰ কাৰণে আৰু মই জোখমতে পানী অলৰেডি দিয়ে থৈছোঁ গতিকে পানী ইমান দিয়াৰ দৰকাৰ নাই গেছটো মই অন কৰি ল'লোঁ অন কৰি লৈ তাক আৰু অলপ উতলিবলৈ দিলোঁ অকণমান যেতিয়া উতল আহিব তেতিয়ালৈকে মই এইখিনি লৰাই থাকিম অলপ যিহেতু ডাঠ হয় সেইকাৰণে অলপ লৰাই থাকিব লাগে মই ইয়াতে লৈছোঁ 400 গ্ৰাম পনীৰখিনি মই হাতেৰে এনেকৈ টুকুৰা কৰি লৈছোঁ কিন্তু মিহি হোৱাকৈ টুকুৰা কৰি লৈছোঁ আৰু টুকুৰা কৰি এইখিনি ধুনীয়াকৈ গোটা মানে সাধাৰণতেতো কিউব আহে পেকেট পনীৰবোৰৰ সেই কিউবখিনি মই ভাঙি লৈছোঁ ভাঙি লৈ পেলাই এইখিনি ধুনীয়াকৈ মিহি হোৱাৰ পিছত মোৰ চব্জিখিনিত মই পনীৰখিনি দি দিছোঁ পনীৰখিনি দি তাক ধুনীয়াকৈ লৰাই দি আকৌ উতল আহিবলৈ দিম পনীৰখিনি দিওঁতে অলপ ঠাণ্ডা হৈ যাওঁতে অকণ উতল ইয়াক সঘনাই লৰাই থাকিব যিহেতু বস্তুখিনি ডাঠ হয় আপোনাৰ তলত কেৰাহীত লাগি যোৱাৰ সম্ভাৱনা থাকে আৰু জুইটো সাধাৰণতে মিডিয়াম ফ্লেমতে ৰাখিব তেতিয়া অকণ তলত লাগি যোৱাৰ চান্সটো খুব কম থাকে প্ৰায় মোৰ চব্জি হৈছেহি আৰু বেছি সময় নাই আৰু অকণমান উতল আহি পনীৰখিনি সিজিলে মই ইয়াক নমাই থ'ব পাৰিম তাৰ মাজে মাজে ইয়াক মই লৰাই থাকিম মই আগতেও কৈছোঁ ৰেচিপিটো মোৰ নিজৰ নহয় মই বেলেগত চাই পেলাই শিকি পেলাই মই বনাই আনিলোঁ দুবাৰমান বনাওঁতে খাই বহুত ভাল পালোঁ ভাল লগাৰ কাৰণে মই আপোনালোকৰ লগত এতিয়া শ্বেয়াৰ কৰিলোঁ অলৰেডি মোৰ পনীৰ চব্জি হৈ গ'ল মই ছাৰ্ভিং বউলত উলিয়াই ল'লোঁ এইটো ৰেচিপিটো আছিলে মেগনাছ ফুড মেজিকৰ ধন্যবাদ